নমস্কাৰ, আজি আলোচনা কৰিবলৈ লৈছোঁ ভাৰতবৰ্ষৰ ইতিহাসৰ ৫০টা প্ৰশ্ন। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি হ'ল পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ ২১ এপ্ৰিল ১৫২৬ চনত। দ্বিতীয় প্ৰশ্নটি হ'ল আলাউদ্দিন খিলজীৰ শৈশৱৰ নাম কি আছিল? উত্তৰ আলী গুৰছাফ। মহম্মদ গজনী কোনটো প্ৰসিদ্ধ মন্দিৰত আক্ৰমণ কৰিছিল? উত্তৰ সোমনাথ মন্দিৰত। আলাউদ্দিন খিলজীৰ সেনাপতি কোন আছিল? উত্তৰ মালিক কাফুৰ আৰু তেওঁৰ প্ৰকৃত নাম আছিল চন্দ্ৰৰাম। ইবন বতুতা কাৰ শাসনকালত ভাৰতবৰ্ষলৈ আহিছিল? উত্তৰ মহম্মদ বিন তগলক। উত্তৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা মুছলমান শাসক কোন আছিল? উত্তৰ ৰাজিয়া চুলতানা। বিজয়নগৰ ৰাজ্য কোনে স্থাপন কৰিছিল? উত্তৰ সংগম শাসক হৰিহৰ আৰু বুক্কাই। ইবন বতুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ মৰক্কোৰ পৰা। আগ্ৰা চহৰ কোনে স্থাপন কৰিছিল? উত্তৰ সিকন্দৰ লোডি। ভাৰতত গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বেৰশ্বাহ ছুৰী। জাহাংগীৰ শব্দটোৰ অৰ্থ কি? উত্তৰ বিশ্ব বিজেতা। বিজয়নগৰৰ প্ৰথম শাসক কোন আছিল? উত্তৰ কৃষ্ণদেৱ ৰায়। বিবি কা মকবৰা ক'ত অৱস্থিত? উত্তৰ ঔৰংগাবাদত। লোডি বংশৰ অন্তিম শাসক কোন আছিল? উত্তৰ ইব্ৰাহিম লোডি। হালদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত? উত্তৰ আকবৰ আৰু ৰাণা প্ৰতাপ সিংহৰ মাজত। ৰাজিয়া চুলতানা কাৰ জীয়ৰী আছিল? উত্তৰ ইলতুৎমিছ। ঔৰংজেবৰ উত্তৰাধিকাৰী কোন আছিল? উত্তৰ বাহাদুৰ শ্বাহ। পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ আকবৰ আৰু হেমুৰ মাজত। কোনজন মোগল শাসকে দিল্লীত সিংহাসন আৰোহণৰ বাবে নিজৰ শহুৰেকক হত্যা কৰিছিল? উত্তৰ আলাউদ্দিন খিলজী। চুফী পৰম্পৰাত গুৰুক কি বুলি কোৱা হয়? উত্তৰ পীৰ। ৰাজস্থানৰ আজমেৰত কোনগৰাকী চুফী পীৰৰ দৰগাহ আছে? উত্তৰ মইনুদ্দিন চিস্তি। দিল্লীৰ পুৰণা কিল্লাৰ নিৰ্মাণ কোনে কৰিছিল? উত্তৰ হুমায়ুন। আকবৰে পঞ্চমহল ক'ত নিৰ্মাণ কৰিছিল? উত্তৰ ফতেহপুৰ চিক্ৰী। প্ৰসিদ্ধ সংগীতকাৰ তানসেন আৰু বেজু বাৱৰা কাৰ শাসনকালত আছিল? উত্তৰ আকবৰ। শিৱাজীৰ গুৰু কোন আছিল? উত্তৰ ৰামদাস। মোগল শাসকৰ ৰাজ্য ভাষা কি আছিল? উত্তৰ পাৰ্চী ভাষা। প্ৰসিদ্ধ সংগীতকাৰ তানসেনৰ প্ৰকৃত নাম কি আছিল? উত্তৰ ৰামতনু পাণ্ডে। ৰামায়ণৰ অনুবাদ পাৰ্চী ভাষালৈ কোনে কৰিছিল? উত্তৰ বদায়ুনী। খানবা যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ বাবৰ আৰু ৰাণা সাংগাৰ মাজত ১৫২৭ চনত। বাবৰৰ মৃত্যু ক'ত হৈছিল? উত্তৰ আগ্ৰাত। মোগলৰ শাসনকালত বক্সী পদবীধাৰীয়ে কি বিভাগ পৰিচালনা কৰিছিল? উত্তৰ সেনা বিভাগ। শ্বেৰশ্বাহ ছুৰীৰ মৃত্যু ক'ত হৈছিল? উত্তৰ কালিঞ্জা দুৰ্গ। ছত্ৰপতি শিৱাজীৰ লগত যুদ্ধ কৰিবৰ বাবে ঔৰংজেবে কাক পঠাইছিল? উত্তৰ ৰজা জয়সিংহক। দিনে ইলাহী কোনে আৰম্ভ কৰিছিল? উত্তৰ আকবৰে। বুলন্দ দৰৱাজা আকবৰে কি উদ্দেশ্যে নিৰ্মাণ কৰিছিল? উত্তৰ গুজৰাট বিজয়ৰ উদ্দেশ্যে। মোগল শাসনত মনসবদাৰী প্ৰণালী কোনে আৰম্ভ কৰিছিল? উত্তৰ আকবৰে। হুমায়ুনে কোনখন যুদ্ধত পৰাজিত হোৱাৰ পিছত ভাৰতৰ পৰা পলায়ন কৰিছিল? উত্তৰ কনৌজৰ যুদ্ধত। কনৌজৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ হুমায়ুন আৰু শ্বেৰশ্বাহৰ মাজত। বাবৰে তুলগামা যুদ্ধ নীতি ক'ত প্ৰয়োগ কৰিছিল? উত্তৰ পানিপথৰ দ্বিতীয় যুদ্ধত। ভাৰতত যুদ্ধক্ষেত্ৰত তোপ প্ৰয়োগ কোনে প্ৰথমে কৰিছিল? উত্তৰ বাবৰে। চিতাৰৰ জনক বুলি কাক কোৱা হয়? উত্তৰ আমিৰ খুশ্ৰী। চুফী পৰম্পৰাত শিষ্যক কি বুলি কোৱা হয়? উত্তৰ মুৰিদ। নানা চাহেব নামেৰে কোন প্ৰসিদ্ধ আছিল? উত্তৰ মাৰাঠী শাসক বালাজী বাজিৰাও। লোডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বহলল লোডি। আইনী আকবৰ কোনে লিখিছিল? উত্তৰ আবুল ফজল। হুমায়ুননামা কোনে ৰচনা কৰিছিল? উত্তৰ গুলবচন বেগম। আৰু গুলবচন বেগম আছিল হুমায়ুনৰ ভগ্নী। আকবৰৰ শাসনকালত মহাভাৰতক ৰাজমনামা নামেৰে কি ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ পাৰ্চী ভাষালৈ। ইষ্ট ইণ্ডিয়া কোম্পানী গঠনৰ সময়ত ভাৰতৰ মোগল শাসক কোন আছিল? উত্তৰ আকবৰ।
জাহাংগীৰৰ ৰাজদৰবাৰত ব্ৰিটিছ ৰজা জেমছ প্ৰথমৰ ৰাজদূত কোন আছিল? উত্তৰ উইলিয়াম হকিন্স। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1556 চনত। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।